নমস্কাৰ বন্ধুসকল, আজি প্ৰথমটো খবৰ লৈ আনিছোঁ আপোনালোকৰ লগত। ফেব্ৰুৱাৰীৰ লাষ্টত প্ৰকাশ পাব গৈ আছে LPUP টিচাৰ নিযুক্তি প্ৰক্ৰিয়া। হয়, আপোনালোকে ঠিকেই শুনিছে, ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পাব গৈ আছে ফেব্ৰুৱাৰীৰ লাষ্টত। দ্বিতীয়টো নিউজ হ'ল যে আপোনালোকৰ ছেকেণ্ড যোনটো নিউজ আছে PGT আৰু GT টিচাৰ, ধৰি লওক আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন টিচাৰৰ ক্ষেত্ৰত যোনটো আপোনালোকে গম পাইছে টেট কাম ৰিকমেণ্ড হৈ গৈছে, তাৰ ক্ষেত্ৰত আপোনালোকৰ যোনটো ভেৰিফিকেশ্যন প্ৰচেছ এটা হ'ব সেইটো বহুত কঠোৰভাৱে হ'ব। গম পাইছাগে অসমৰ বাহিৰৰ পৰাও কিছুমান কেণ্ডিডেটে সোমাই পৰি এই নিযুক্তি প্ৰক্ৰিয়াত, সেইকাৰণে এইবাৰ নিযুক্তি প্ৰক্ৰিয়া বহুত কঠোৰভাৱে আপোনালোকক ভেৰিফিকেশ্যন কৰা হ'ব। সেইকাৰণে বন্ধুসকল ডকুমেণ্টসমূহ ভালকৈ ৰাখি লওক, কাৰণ এটাও ডকুমেণ্ট আপোনালোকে যাতে উল্টা পুল্টা নকৰে, অলপ গণ্ডগোল হ'লে আপোনালোকক ৰিজেক্টেড কৰি দিব। থাৰ্ড নম্বৰ আপোনালোকৰ নিউজটো আহিছে, নিযুক্তি আৰম্ভ হৈ গৈ নতুন নিযুক্তি যোনটো প্ৰক্ৰিয়া আপোনালোকে গম পাইছেগৈ 4000+ ভেকেঞ্চি ক্লিয়াৰ হৈছে অতি শীঘ্ৰে, আপোনালোকে নিউজৰ জৰিয়তে চাইছিলে। আৰু এই নিযুক্তিৰ প্ৰক্ৰিয়াটো আপোনালোকৰ যোনটো LPUPৰ আগৰ যোনটো মেৰিট লিষ্ট ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাই পেলাইহে আপোনালোকক নতুন নিযুক্তি প্ৰক্ৰিয়া মাৰ্চৰ পৰা আৰম্ভ হ'ব বুলি আমাৰ গ্ৰুপৰ ফালৰ পৰা আপডেট আহিছে। নেক্সট অতি ডাঙৰ, আপোনালোকৰ ডাঙৰ মানে বহুত ডাঙৰ বুলি ক'ব পাৰি, 4 নম্বৰ যোনটো নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে চাব গৈ আছে, অসমত 5 বছৰ পিছত ফাইনেলি হ'ব গৈ আছে অসম টেট। হয়, আপোনালোকে ঠিকেই শুনিছে, অসম টেট যোৱা 5 বছৰ পাছত আপোনালোকৰ হ'ব গৈ আছে। কাৰণ গম পাইছেগৈ চিটেট বহুতবাৰ মানে কেণ্ডিডেটসকলৰ কাৰণে পতা হৈছিলে, কিন্তু কেণ্ডিডেটসকলে চিটেটটো বৰ বেছি টাফ পায়, কিন্তু অসম টেট হোৱা নাছিলে বহুত বছৰ ধৰি। গতিকে ফাইনেলি অসম টেট হ'ব গৈ আছে, আৰু এই অসম টেটটো এনেই হোৱা নাই বন্ধুসকল, বহুতো কেণ্ডিডেটে ইয়াৰ ওপৰত প্ৰতিবাদ দাবী কৰিছিলে, আৰু সেই প্ৰতিবাদৰ মতে অসম টেটটো হ'বৰ কথা আছে। আৰু ইয়াৰ ক্ষেত্ৰত কিবা নতুন নিউজ আহিলে আপোনালোকক মই আমাৰ চেনেলত জনাই দিম। গতিকে মনটোতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, 100% আপডেটবোৰ পাই থাকিব। ধন্যবাদ, ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব।